আজি সমাগত বিটিসি পৰিষদীয় নিৰ্বাচন যেটো আমাৰ সেপ্টেম্বৰত হ'বলৈ গৈ আছে এই নিৰ্বাচন কেনেকৈ আমি সুচাৰুৰূপে চলাব পাৰো তাৰ কাৰণে আজি খৈৰাবাৰী 31 নং পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ আজি ব্লক কমিটিৰ মেন অফিস ষ্টাৰিং অফিসটো উদ্বোধন কৰা হৈছে লোৱা হৈছে লগতে আমাৰ এই নিৰ্বাচনটো সুচাৰুৰূপে চলাৰ কাৰণে এটা নিৰ্বাচনী কমিটি ব্লক কমিটি গঠন কৰা হ'ল এই ব্লক কমিটিত আমাৰ সভাপতি হিচাপে আমাৰ ভেৰগাঁও জিলাৰ সেক্ৰেটাৰী লগতে কো-ইনচাৰ্জ খৈৰাবাৰীৰ সন্মানীয় ছাৰ ৰিতন সৰকাৰী ডাঙৰীয়াক ষ্টাৰিং কমিটিৰ সভাপতি হিচাপে আজি নিৰ্বাচিত কৰা হৈছে দায়িত্ব দিয়া হৈছে আৰু ষ্টাৰিং কমিটিৰ মুখ্য আহ্বায়ক তথা চিফ কনভেনর হিসাবে আমার খৈৰাবাৰী ব্লক কমিটি ইউপিপিএলৰ সন্মানীয় সেক্ৰেটাৰী দীপক চৰণীয়া ডাঙৰীয়াক চিফ কনভেনর হিসাবে লৈ পিনে আমাৰ 21 জনীয়া এটা মূল কমিটি গঠন কৰা হৈছে আৰু এই কমিটিয়ে সেপ্টেম্বৰ মাহত হ'বলগীয়া এই নিৰ্বাচনৰ কাৰণে সম্পূৰ্ণৰূপে চোৱা চিতা কৰিব কাম কৰিব ইয়াৰ কাৰণে এই কমিটিটো আজি পূৰ্ণাংগ ৰূপত গঠন কৰা হ'ল আজিৰ যিখিনি ৰাইজে উপস্থিত হ'ল এই কমিটি গঠন কৰাত আমি ইটোকে মানে ক'ব বিচাৰোঁ যে আহি থকা নিৰ্বাচনত খৈৰাবাৰী সমষ্টিৰ মই যেটো ধৰণী বৰে পাৰ্টি হিচাপে আগবাঢ়িছোঁ আৰু খৈৰাবাৰী সমষ্টি আজি তাৰিখত খুব ভাল এটা পৰিৱেশত আছে হিচাপে আমাৰ কেণ্ডিডেট ইউপিপিএলৰ কেণ্ডিডেট মই বিপুল ভোটত জয়যুক্ত হ'বলৈ গৈ আছে তাৰ কাৰণে মই আমাৰ খৈৰাবাৰী সমষ্টিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ভোটাৰ সন্মানীয় ৰাইজসকল আৰু আমাৰ যিখিনি বুদ্ধিজীৱী আমাৰ যিখিনি নেতৃস্থানীয় ব্যক্তিসকল সকলোকে মোৰ ফালৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি এটা ডাঙৰ এটা মিছন বডলেণ্ড মডেল অফ পিচ বডলেণ্ড মডেল অফ পলিটিক্স এই ধাৰাৰ যি আজি আমাৰ বিটিআৰ অঞ্চলত বিটিআৰ শান্তি চুক্তি সম্পাদনৰ যোগেদি 2020ৰ পৰা এই 5টা বছৰত আজি এটা আমি অস্ত্ৰমুক্ত সমাজ পাবলৈ বিটিআৰ পাবলৈ সক্ষম হৈছোঁ আৰু ইয়াৰ কাৰণে আজি প্ৰমোদ বড়ো ডাঙৰীয়াই বলিষ্ঠ পদক্ষেপ লৈ পিনে আমাৰ অঞ্চলটো বিটিআৰটো সৰ্বাংগীন উন্নতি কৰাৰ কাৰণে তেখেতে দিনে ৰাতি কাম কৰি আছে ৰাইজৰ হিচাপে ৰাইজে আজি তেখেতৰ নেতৃত্বত আজি চলি থকা বা তেখেতৰ নেতৃত্বত যি আমাৰ ইউপিপিএল ৰাজনীতি দল এই ৰাজনীতিক দলক ৰাইজে আজি আঁকোৱালি লৈছে আৰু অনাগত দিনত ৰাইজৰ যি এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ আজি ইউপিপিএলৰ ঢৌ এটা দেখাবলৈ পাইছোঁ ৰাজনীতি দল থাকিলেও বিজেপি বা বিপিএফ থাকিলেও তেওঁলোকে আজি তাৰিখত প্ৰমোদ বড়ো ডাঙৰীয়াই 5টা বছৰ যেনেকৈ শান্তি প্ৰতিষ্ঠা কৰিলে আৰু 5টা বছৰত আমাৰ ভাতৃত্ববোধ সমাজখন বিটিআৰখন আগুৱাই নিয়াৰ কাৰণে যেনেকৈ বলিষ্ঠ দায়িত্ব লৈছে এই দায়িত্বটো লোৱাত 15টা বছৰ চৰকাৰ চলালে যদিও বিটিআৰ প্ৰধান এই সময়ৰ বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু বিজেপি বা অন্যান্য দলৰবিলাকে নেতাবিলাকে যথেষ্ট কথা কৈছিলে ভাষণ ৰাখিছিলে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিচিনাকৈ তেওঁলোকে কাম কৰিব পৰা নাছিলে শান্তি স্থাপন কৰিব পৰা নাছিলে তাৰ কাৰণে আজিৰ দিনত আমাৰ বিটিআৰবাসী ৰাইজে 40টা সমষ্টিত আমাৰ বিটিআৰৰ ইউপিপিএলৰ প্ৰাৰ্থীবিলাক বিপুল ভোটত জয়যুক্ত কৰাবৰ কাৰণে তেওঁলোকে ঠিৰাং এটা সিদ্ধান্ত লৈছে আমাৰ পৰিৱেশে আমাক কৈছে সেইটো আমি গম পাইছোঁ আহি থকা নিৰ্বাচনৰ আমাৰ খৈৰাবাৰী সমষ্টিৰ পৰাও আমি খৈৰাবাৰীবাসী ৰাইজৰ বিপুল আদৰ আৰু মৰম পাম সেইটো আমি আশা কৰিছোঁ আৰু শেষত মোৰ ফালৰ পৰাও প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি ভিজন মিছন সেইটো আগুৱাই নিয়াৰ কাৰণে আৰু খৈৰাবাৰী সমষ্টিৰ সৰ্বাংগীন উন্নতিৰ কাৰণে আৰু নৱপ্ৰজন্মক আমি ভাল সুনাগৰিক আৰু আমাৰ সমাজখন নেতৃত্ব দিয়া জাতিটোক নেতৃত্ব দিয়াৰ কাৰণে যেনেকৈ ৰাজনীতিভাৱে আমি তেওঁলোকক চৰকাৰৰ যোগেদি সহায় কৰিব পাৰোঁ এই ক্ষেত্ৰত ময়ো এজন প্ৰতিনিধি হিচাপে তেওঁলোকক আগস্থান লৈ পিনে কাম কৰি যাবৰ কাৰণে মই মনতে দৃঢ় এটা বিশ্বাস লৈছোঁ আৰু এইখিনি কাম কৰি যাওঁত নিশ্চয় ৰাইজৰ সহায় সহযোগিতা পাম ভগৱানৰ আশীৰ্বাদ পাম মোৰ এইটো এটা দৃঢ় বিশ্বাস আছে ধন্যবাদ থাকিল আপোনালোকৰ চেনেললৈ আজি আমি 31 নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ 2025 চনৰ ছেপ্টেম্বৰত হ'বলগীয়া ইলেকশ্যনৰ 22 তাৰিখে হ'বলগীয়া ইলেকশ্যনৰ উপলক্ষে আমি নিৰ্বাচনী ষ্টাৰিং সমিতি আমি আজি গঠন কৰিলোঁ আৰু এই নিৰ্বাচন ষ্টাৰিং সমিতিটোৰ আমি সভাপতি হিচাপে আমাৰ মাননীয় ৰিতন সৰকাৰী ছাৰক মানে সৰ্বসন্মতভাৱে 9টা প্ৰাইমাৰীৰ সহযোগত ব্লক চেণ্ট্ৰেল ডিষ্ট্ৰিক্ট প্ৰাইমাৰীসমূহৰ মানে সহযোগত
আমি এই কমিটিটো গঠন কৰিলোঁ আৰু এই কমিটিটো খুব সুন্দৰ সমিতি হৈছে সকলো জাতি জনগোষ্ঠী মিলাই পেলাই আমি এই কমিটিটো কৰিছোঁ খুব সুন্দৰ হৈছে এই কমিটিটো আৰু আমাৰ খৈৰাবাৰী সমষ্টিত আমাৰ 9টা প্ৰাইমাৰী আছে আৰু এই 9টা প্ৰাইমাৰী আণ্ডাৰত 77টা বুথ আছে এই 77টা বুথ লৈ পেলাই আমাৰ খৈৰাবাৰী সমষ্টিটো গঠন হৈছে আৰু আজিৰ তাৰিখত মানে আমাৰ যি 77টা বুথ মানে খুব শক্তিশালী স্থিতিত আছে যে আমাৰ আজিৰ তাৰিখত আমি 25,000ৰ পৰা অধিক ভোট লৈ পেলাই জিকাৰ সম্পূৰ্ণ টাৰ্গেট বা অংকটো আমাৰ ওলাই গৈছে ইতিমধ্যে বিভিন্ন দল সংগঠনৰ পৰা আমাৰ দলত মানে যোগদান কৰি আছে মানে 5,000ৰ পৰা অধিক ব্যক্তিয়ে বিজেপি আৰু মানে BPFৰ পৰা আমাৰ দলত যোগদান কৰিলে অন্যান্য দল সংগঠনৰ পৰা যোগদান কৰিলে আজিও আমাৰ এই মানে মিটিং চলি থকাৰ মুহূৰ্তত ইয়াতে আহি পেলাই প্ৰায় 20জনৰো অধিক ব্যক্তি আমাৰ দলত যোগদান কৰিছে আৰু আজিও বহুতো যোগদান আছে গোটেই যোগদান আৰু যোগদান আমাৰ দলত মানে হৈ আছে আহি আছে জনসাধাৰণ আমাৰ UPPL দল মানে জিকাটো ইয়াত নিশ্চিত হৈ গৈছে কাৰণ বিগত 2020 চনৰ ইলেকশ্যনত আমি 14,000 অলপ ওপৰত আমি ভোট পাইছিলোঁ আৰু মোটামুটি 600-700 ভোট পালে আমি জিকি গ'লো হয় কিন্তু সেই অনুপাতে যদি চাওঁ আজিৰ তাৰিখত UPPL দলত প্ৰায় 5,000ৰ পৰা অধিক ব্যক্তিয়ে যোগদান কৰিলে আৰু বহুতো ব্যক্তি 9টা প্ৰাইমাৰীৰ পৰা বহুতো ব্যক্তিয়ে তাৰমানে আমাৰ দলত যোগদান কৰিবৰ কাৰণে আমাৰ লগত যোগাযোগ ৰাখি আছে পোনপ্ৰথমে আপোনালোকৰ মিডিয়ালৈ মোৰ নমস্কাৰ জনাইছোঁ আজি আমাৰ 31 নং খৈৰাবাৰী BTC সমষ্টিৰ আমাৰ UPPL ৰাজনৈতিক দলৰ পৰা আহি থকা নিৰ্বাচনটো সুচাৰুৰূপে পৰিচালনা কৰি যাবৰ কাৰণে আজি এখন শক্তিশালী ষ্টিয়াৰিং কমিটি গঠন কৰা হৈছে ইয়াতে সৰ্বসন্মতিক্ৰমে মোক সভাপতিৰ দায়িত্ব দিছে মই গ্ৰহণ কৰিছোঁ আৰু যিসকল আমাৰ কমিটিত অন্তৰ্ভুক্ত হৈছে তেখেতসকল খুব শক্তিশালী ব্যক্তি হয় যে আমি খুব ভালকৈ আমি পৰিচালনা কৰি যাব বিচাৰিছোঁ আমি নিৰ্বাচন সদায় নিকা আৰু শান্তিৰে অনুষ্ঠিত হোৱাটো আমি বিচাৰোঁ আমি সেই নিৰ্বাচনটো বিশেষকৈ শান্তি আৰু নিকাভাৱে হোৱাটোৰ কাৰণে আমি কাম কৰি যাম আমাৰ দলে আমাৰ ৰাইজৰ ওচৰত ভোটাৰ ৰাইজৰ ওচৰত আমি আগবাঢ়িম ভোট ভিক্ষা কৰিম আমি আশা এটা ৰাখিছোঁ সকলোৱে আমাৰ UPPL দলৰ ফালে ঢাপলি মেলিছে বহুতো এতিয়ালৈ জইনিং হৈয়ে আছে হিচাপে আমি আশা ৰাখিছোঁ আমাৰ মাজত খৈৰাবাৰী সমষ্টি হিচাপে 6জন প্ৰতিদ্বন্দ্বী আছে 6জনৰ ভিতৰত আমি জিকি যাবৰ কাৰণে আমাৰ সক্ষম হ'ব বুলি আমি আশা এটা ৰাখিছোঁ আমি কম যে এটা দুৰ্বল ফুটবল টিমক 11 গ'ল দি উইনাৰ হ'লে যিমান আনন্দ তাতকৈ এটা শক্তিশালী টিমটোক 1 গ'ল দি জিকাটো তাতকৈ বেছি গৌৰৱান্বিত আমি ভাবিছোঁ যেহেতু আমাৰ BPFৰ প্ৰাৰ্থী তেখেতেও দুৰ্বল নহয় BJPও দুৰ্বল নহয় আমি তথাপিতো আমাৰ UPPL দলে এটা ৰাইজৰ সঁহাৰি পাইছোঁ যেহেতু আমি অধিক ভোট লাভ কৰি আমি জিকিবৰ কাৰণে সক্ষম বুলি আজিৰ তাৰিখত আমি আশা কৰিছোঁ আৰু জিকি যোৱাৰ পিছত বিশেষকৈ ভেৰগাঁও ডিষ্ট্ৰিক্ট হিচাপে 5টা সমষ্টিৰ ভিতৰত আমাৰ ডিষ্ট্ৰিক্টে খৈৰাবাৰী সমষ্টি হিচাপে এটা সন্মানীয় সমষ্টি এইটো আমাৰ তেখেত ধৰণী বড়ো যদি জিকি যায় আমি এজন EM হিচাপে পাবৰ কাৰণে আমি দাবী কৰিম আমি আহ্বান জনাম যে সকলোৱে যাতে আমাৰ আশীৰ্বাদ দিয়ে তালৈ আমাৰ অনুৰোধ থাকে